প্ৰথম কথাটো হ'ল তুমি তাইৰ নম্বৰ ডিলিট কৰা ফেচবুক একাউণ্টৰ পৰাও তুমি তাইক ৰিমুভ কৰা কাৰণ তাই নিজৰ লাইফত মুভ অন কৰিলে তাই তোমাক পাহৰি গ'ল চ' এতিয়া তুমি তাইক ধৰি ৰৈ থাকিব নালাগে যিহেতু তাই তোমাৰ হাত এৰি থৈ গুচি গ'ল চ' তুমি সেই জেগাতে ৰৈ থকাৰ কোনো যুক্তি নাই তোমাক মই এইটো কোৱা নাই যে তাইক পাহৰি পেলোৱা তাইৰ প্ৰতি মৰম নাইকিয়া কৰি দিয়া ৰাখা কিন্তু সেইটো এটা ধুনীয়া স্মৃতি বুলি মনতে সযতনে থৈ দিয়া বাট নাও ইউ হেভ টু মুভ অন তুমি যদি তাইৰ ফেচবুক তাইৰ হোৱাটছএপ তাইৰ ডিপি এইবোৰ চাই থাকা তুমি লাইফত কেতিয়াও মুভ অন কৰিব নোৱাৰিবা আই এম নট ছেইং যে মুভ অন কৰা মানে তুমি বেলেগক ভাল পাব লাগিব মুভ অন কৰা মানে তোমাক যে তাই এৰি থৈ গুচি গ'ল সেইটো তুমি একচেপ্ট কৰিব লাগিব সেইটো একচেপ্ট কৰি তুমি আগবাঢ়িব লাগিব লাইফক আৰু এটা চান্স দিব লাগিব তোমাৰ হেপিনেছ অকল তাইৰ লগতে জড়িত হৈ থাকিব নোৱাৰে কাৰণ তোমাৰ আশে পাশে আৰু মানুহ আছে যিয়ে তোমাক ভাল পায় যিয়ে তোমাক ভাল পাব বিচাৰে যাৰ বাবে তুমি ইম্পৰ্টেণ্ট হয় চ' যিজনী ছোৱালীয়ে তোমাৰ ইম্পৰ্টেঞ্চ নুবুজিলে তোমাক ইম্পৰ্টেঞ্চ নিদিলে সেই ছোৱালীজনীৰ বাবে তুমি তোমাৰ নিজৰ ইম্পৰ্টেঞ্চ নোহোৱা কৰিব নোৱাৰা বিকজ ইউ ডিজাৰ্ভ হেপিনেছ ইন ইয়ৰ লাইফ আৰু সেইটো তোমাৰ চইচ হয় চ' তোমাৰ চইচ এইটোৱে হ'ব লাগিব যে তুমি লাইফত মুভ অন কৰিব বিচাৰিছা তুমি হেপী হ'ব বিচাৰিছা আৰু আনকো হেপী কৰিব বিচাৰিছা কাৰণ তোমাৰ সুখত আৰু বহুত মানুহ আছে যি সুখী হ'ব